বিভিন্ন ধৰণৰ চাহৰ ভিতৰত কলা চাহ অন্যতম। কলা চাহ চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। কলা চাহে বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে, কিয়নো ইয়াত এন্টিঅক্সিডেণ্ট আৰু যৌগ থাকে, যিয়ে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে। মানসিক সতৰ্কতা উন্নত কৰাৰ লগতে শিকা, স্মৃতিশক্তি আৰু তথ্য প্ৰক্ৰিয়াকৰণ দক্ষতা উন্নত কৰাৰ বাবে কলা চাহ ব্যৱহাৰ কৰা হয়। এই চাহ মূৰৰ বিষৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। নিম্ন আৰু উচ্চ ৰক্তচাপ দুয়োটা, উচ্চ কলেষ্টৰল, হৃদৰোগ প্ৰতিৰোধ কৰা আৰু আদি বিভিন্ন ধৰণৰ ৰোগৰ আশংকা হ্ৰাস হয় কলা চাহ খালে। পাকস্থলী আৰু অন্ত্ৰৰ কৰ্কট ৰোগ, মলাশয় আৰু মলদ্বাৰৰ কৰ্কট, হাঁওফাঁওৰ কৰ্কট, ডিম্বাশয়ৰ কৰ্কট, মূত্ৰাশয়ৰ কৰ্কট, মুখৰ কৰ্কট, অগ্ন্যাশয়ৰ কৰ্কট, স্তন কৰ্কট, বৃক্কৰ কৰ্কট, খাদ্যনলীৰ কৰ্কট ৰোগ আৰু জৰায়ুৰ আৱৰণৰ কৰ্কট ৰোগকে ধৰি প্ৰতিহত কৰিবলৈ কলা চাহ গ্ৰহণ কৰা হয়। প্ৰকাৰ 2 ডায়েবেটিছ, পাকস্থলী বিকাৰ, বমি, ডায়েৰিয়া আদি ৰোধ কৰাৰ লগতে প্ৰস্ৰাৱৰ প্ৰবাহ বৃদ্ধি কৰিবলৈও ব্যৱহাৰ কৰা হয়। কলা চাহক এন্টিঅক্সিডেণ্টৰ এক উৎকৃষ্ট উৎস হিচাপে গণ্য কৰা হয়, যি শৰীৰক স্বাস্থ্যৱান ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেমু বা মৌ যোগ দি যদি খায়, তেতিয়াহ'লে মূৰৰ বিষ আৰু কোষ্ঠকাঠিন্যতা সমস্যাৰ বাবে ভাল কাম কৰিব। কলা চাহ খোৱাটোৱে দাঁতৰ গহ্বৰ, প্লেক আৰু দাঁতৰ ক্ষয়ৰ পৰা সুৰক্ষা দিয়াত সহায় কৰিব পাৰে। ই আপোনাৰ উশাহ সতেজ কৰে। কলা চাহত এন্টিবেক্টেৰিয়েল আৰু এন্টিঅক্সিডেণ্ট গুণ থাকে, যি ষ্টেফিলোকোকাছ সংক্ৰমণ প্ৰতিহত কৰে, শৰীৰৰ মুক্ত ৰেডিকেলবোৰ আঁতৰ কৰে। বিপাকৰ পৰিৱৰ্তন, ধূমপান, প্ৰদূষণ আদিৰ দৰে বাহ্যিক প্ৰভাৱৰ ফলত মুক্ত অক্সিজেন ৰেডিকেল উৎপন্ন হয়, যাৰ ফলত শৰীৰত মুক্ত ৰেডিকেলৰ অত্যাধিক পৰিমাণ হয়। মুক্ত ৰেডিকেলবোৰ সাধাৰণতে শৰীৰৰ বাবে অতি বিষাক্ত। কলা চাহত এন্টিঅক্সিডেণ্ট থাকে, যি এই মুক্ত ৰেডিকেলবোৰ নিষ্ক্ৰিয় আৰু বাহিৰ কৰাত সহায় কৰে। বৃক্কৰ পাথৰ সৃষ্টি হোৱা প্ৰতিহত কৰে কলা চাহে। শৰীৰৰ স্ফটিক গঠনকাৰী পদাৰ্থ যেনে অক্সালেট, কেলচিয়াম আৰু ইউৰিক এচিড বৃদ্ধি হোৱাৰ ফলত বৃক্কৰ পাথৰ সৃষ্টি হয়। কলা চাহ খালে বৃক্কৰ পাথৰ সৃষ্টি হোৱাৰ আশংকা। কলা চাহে ওজন হ্ৰাস কৰাৰ বাবেও ব্যৱহাৰ কৰা হয়। মেদবহুলতা, হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে ৰোগৰ এটা মূল কাৰণ। গ্ৰীণ টি বা সেউজীয়া চাহৰ দৰে দৈনিক কলা চাহ খোৱাটোৱেও ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। কলা চাহে প্ৰদাহ সৃষ্টি কৰা জিন হ্ৰাস কৰি চৰ্বি হ্ৰাস কৰাত সহায় কৰে, যিহেতু শৰীৰত দীঘলীয়া সময়ৰ প্ৰদাহে মেদবহুলতা সৃষ্টি কৰিব পাৰে। কলা চাহ খাই আপুনি প্ৰদাহ প্ৰেৰিত মেদবহুলতা প্ৰতিহত কৰিব পাৰে। কলা চাহে কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস কৰে। উচ্চ কলেষ্ট্ৰলৰ স্তৰ হৈছে এক অস্বাস্থ্যকৰ যৌনশীল জীৱনশৈলী আৰু বেয়া খাদ্যাভ্যাসৰ ফল। LDL কলেষ্ট্ৰল বা বেয়া কলেষ্ট্ৰল জমা হোৱাৰ ফলত ধমনীবোৰত প্লেক জমা হ'ব পাৰে, যাৰ ফলত তেজৰ প্ৰবাহ সীমিত হ'ব পাৰে আৰু হৃদআক্ৰান্ত, ষ্ট্ৰোক আদি হ'ব পাৰে। নিয়মীয়াকৈ কলা চাহ খালে বেয়া কলেষ্ট্ৰলৰ স্তৰ হ্ৰাস হ'ব পাৰে। তদুপৰি, মেদবহুল আৰু হৃদৰোগত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত কলা চাহৰ হাইপাৰ কলেষ্ট্ৰলেমিয়া প্ৰতিৰোধী প্ৰভাৱ থাকে। কলা চাহে পাচন নলী স্বাস্থ্যৱান ৰাখে। আপোনাৰ পাচন নলী স্বাস্থ্যৱান ৰখাত আৰু ই সঠিকভাৱে কাম কৰাটো নিশ্চিত কৰাত কলা চাহ অতি কাৰ্যকৰী। কলা চাহ পলিফেনল প্ৰাকজৈৱিক হিচাপে কাম কৰে। ই অন্ত্ৰৰ ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে। লগতে পলিফেনলবোৰে অন্ত্ৰত অন্যান্য ক্ষতিকাৰক বেক্টেৰিয়াৰ বিকাশ ৰোধ কৰে। কলা চাহে পাকস্থলীৰ আলচাৰ আৰু কলেষ্ট্ৰল, খাদ্যনলী, পাকস্থলীৰ কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। কলা চাহে হাড়ৰ স্বাস্থ্য উন্নত কৰে। বয়সৰ সৈতে আপোনাৰ শৰীৰৰ হাড়ৰ শক্তি হ্ৰাস হ'বলৈ আৰম্ভ কৰে। অৱশ্যে, দৈনিক কলা চাহ খালে হাড়ৰ ঘনত্ব যথেষ্ট পুনৰুদ্ধাৰ কৰিব পাৰে। কেলচিয়ামৰ বাবে কলা চাহক এক উৎকৃষ্ট বিকল্প। এই কাৰণেই নিয়মীয়াকৈ কলা চাহ খালে বৃদ্ধ লোকসকলৰ হাড় ভঙা আৰু প্ৰতিহত কৰাত সহায় কৰিব পাৰে।
নিয়মীয়াকৈ ক'লা চাহ খালে বৃদ্ধ লোকসকলৰ হাড় ভঙা আৰু অস্টিওপৰোচিছ হোৱাৰ আশংকা প্ৰতিহত কৰাত সহায় কৰিব পাৰে। ক'লা চাহে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে। ক'লা চাহত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰত মুক্ত অক্সিজেন ৰেডিকেল ধ্বংস কৰাত সহায় কৰে। অক্সিজেন ৰেডিকেলবোৰে DNA পৰিৱৰ্তন কৰে আৰু স্বাভাৱিক কোষৰ কাৰ্যত বাধা দিয়ে। ইয়াৰ ফলত প্ৰদাহজনক পথৰ প্ৰদাহ আৰু সক্ৰিয়কৰণ হ'ব পাৰে, যাৰ ফলত শৰীৰটো চাপৰ অৱস্থাত থাকিব পাৰে। ক'লা চাহে অক্সিজেন ৰেডিকেলবোৰ উলিয়াই দিয়াত সহায় কৰে, যাৰ ফলত স্বাভাৱিক কোষ আৰু শৰীৰৰ কাৰ্যকলাপ পুনৰুদ্ধাৰ কৰাত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডায়েবেটিছৰ আশংকাও হ্ৰাস কৰে ক'লা চাহে। ডায়েবেটিছ হৈছে এক ৰোগ যিয়ে সমগ্ৰ বিশ্বৰ লোকক প্ৰভাৱিত কৰে। ক'লা চাহ খোৱাটোৱে টাইপ 2 ডায়েবেটিছ আৰম্ভ হোৱাৰ আশংকা হ্ৰাস কৰে বুলি প্ৰমাণ হৈছে। ক'লা চাহত থকা উপাদানে শৰীৰক অধিক ইনচুলিন সংবেদনশীল কৰাত সহায় কৰে আৰু বিটা কোষৰ বিকাৰ প্ৰতিহত কৰে। তাৰোপৰি ক'লা চাহে ডিম্বাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। কৰ্কট ৰোগ হৈছে এক মাৰাত্মক ৰোগ। সেউজীয়া চাহত থকা কেটেচিনৰ দৰে ক'লা চাহত থকা উপাদানেও ডিম্বাশয়ৰ কৰ্কট কোষ প্ৰসাৰ প্ৰতিহত কৰিব পাৰে। প্ৰতিদিনে 2-3 কাপ ক'লা চাহ খোৱা ৰোগীৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ বিপদাশংকা হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে। ক'লা চাহে হৃদযন্ত্ৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংগবোৰৰ ভিতৰত এটা। ক'লা চাহত থকা উপাদানে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। প্ৰতিদিনে 2-3 কাপ ক'লা চাহ খালে ক্ৰমান্বয়ে হ্ৰাস পায়। 2-3 কাপ ক'লা চাহ খালে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। চুলি আৰু ছালৰ বাবেও ক'লা চাহ উপযোগী। ক'লা চাহত থকা এণ্টিঅক্সিডেণ্ট আৰু অন্যান্য উপাদানে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে আৰু আৰোগ্য প্ৰক্ৰিয়া আৰম্ভ কৰে। ই ছালৰ বাবে ভাল কিয়নো ই শৰীৰক ছালৰ সংক্ৰমণ আৰু দাগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ক'লা চাহ বাৰ্ধক্য বিলম্বিত কৰাত সহায় কৰে আৰু ফুলা হ্ৰাস কৰে। ক'লা চাহে অন্ত্ৰৰ হ্ৰাস। ক'লা চাহ সেৱন কৰিলে বেক্টেৰিয়াৰ বিকাশ কঢ়িয়ায় আৰু বেয়া বেক্টেৰিয়াৰ বিকাশ প্ৰতিৰোধ কৰি অন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। তদুপৰি ইয়াত এণ্টিমাইক্ৰ'বাইল গুণাগুণ থাকে, যি অন্ত্ৰৰ বেক্টেৰিয়া ধ্বংস কৰে আৰু পাচননলী বেৰবোৰ মেৰামতি কৰে। ক'লা চাহ নিয়মিত পৰিমাণে খালে বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰিতা থাকিব পাৰে, কিন্তু অধিক পৰিমাণে ক'লা চাহ সেৱন কৰিলে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিব পাৰে। গতিকে ক'লা চাহৰ উপকাৰিতা আৰু অপকাৰিতাসমূহলৈ লক্ষ্য ৰাখি ক'লা চাহ নিয়মিতভাৱে খাব লাগে। অধিক সেৱনো কৰিব নালাগে।